Hello my dear students, welcome back to my YouTube channel. So আজি মই তোমালোকক দেখাম যে কোন কেটা কমন আহিব কিতাপখন ইংলিশৰ কমন দি আছো আৰু ইংলিশৰ পৰা যেটো নেকি আমাৰ হৰু কিতাপ আছে হৰু কিতাপৰ নামটো হৈছে তোমাৰ Footprints Without Feet ঠিক আছে Footprints Without Feetৰ পৰা মই দুটা চেপ্টাৰ কমন দি আছো দুটা চেপ্টাৰ আহিব তোমালোকৰ ফাইনাল এক্সামিনেশনত এটা হৈছে তোমাৰ The Midnight Visitor আৰু এটা হৈছে তোমাৰ Footprints Without Feet ঠিক আছে Footprints Without Feet এই দুটা চেপ্টাৰ পৰা আহিব ৰাইট তোমালোকে জানাই তো মই দেখাই দিও ইয়াৰ পৰা কোন কেটা কমন পৰিব ঠিক আছে আৰু ফাৰ্স্ট অফ অল মই এটা বস্তু তোমালোকক বুজাই দি আছো বস্তুটো হ'ল তোমাৰ জনকা দৰা টোটাল থাকিব তোমাৰ 10 মাৰ্কস ইয়াত সো এই টোটাল থাকিব তোমাৰ 10 মাৰ্কস থাকিব 5 এটাত 5 থাকিব আৰু এটাত 5 থাকিব সো তোমাৰ ডিফাৰেন্স থাকিব জনকা দৰা ওৱৰ্ড দিয়া থাকিব ওৰ 5 ঠিক আছে তোমাৰ দুটা কোৱেশ্চন থাকিব তাৰ পিছত হেতুটো 5 থাকিব এটোটো 5 থাকিব দুটা পৰা 5 মাৰ্কসে পাবা কিন্তু এটো কোৱেশ্চন ওপৰটো কৰিব নোৱাৰিলে তলৰটো পাৰিবা তাত সেম তলত কোৱেশ্চনটো এনেকৈ হ'ব জনকা ওৰ দিয়া থাকিব আৰু এটোটো 5 থাকিব তো এই দুটা মিলাই 10 পাবা তো চাৰিটা কোৱেশ্চন আহিব টোটাল তো তোমালোকে কোৱেশ্চন পেপাৰ মই কোৱেশ্চন পেপাৰত লাগিলে মই দেখাই দি আছো কেনেকৈ থাকিব এটো মোৰ লগত আছে 2017 ৰ কোৱেশ্চন পেপাৰ সো 2017 চনৰ কোৱেশ্চন পেপাৰত জনকা তোমালোকে দেখিও পাইছা সেকশন সি জনকা এ নম্বৰ বি সি ডি ইয়াত সোৱা ফাৰ্স্টত জনকা ওৱৰ্ড দি আছে দুটা কোৱেশ্চন আছে তাৰ পিছত মাজত ওৰ আকৌ দুটা কোৱেশ্চন আছে মাজত ওৰ সেম সিচুৱেচন তুমি দেখিলো পৰা 2018 ৰ কোৱেশ্চন পেপাৰতো সেকশন সি আৰু ইয়াত দুটা আছে ইয়াত দুটা ওৱৰ্ড দিয়া থাকে আৰু টোটাল 10 মাৰ্কস হে পাবা ইয়াত 5 ঠিক আছে 10 তো এটো হল তোমাৰ 17 18 গল আৰু যদি তুমি 20 চনৰ কোৱেশ্চন পেপাৰ সোৱা সো এটো হল 2020 চনৰ কোৱেশ্চন পেপাৰ এটো তোমাৰ সেম আছে সেকশন সি আৰু সেকশন সি তোমাৰ এটো তোমাৰ ওৱৰ্ড দি আছে এটো ওৱৰ্ড দি আছে ঠিক আছে দুটা পৰা তুমি 10 চাৰিটা কোৱেশ্চন থাকিব যিকিনো তোমাৰ দুটাহে কৰিব লাগিব ওপৰৰ পৰা দুটা পৰা এটা তলৰ পৰা দুটা পৰা এটা যেটো পাৰা হেতু কৰিবা সো 10 মাৰ্কস পাই যাবা তো কোন কেটা আহিব মই তোমালোকক দেখাই দিছো ওকে ডোন্ট ওয়েস্ট টাইম লেটস গেট স্টার্টেড আৰু কোনোবাই যদি নতুন আহিছে মোৰ চেনেলত সো চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি দিয়া আৰু তোমালোকৰ যেটো নাকি আমাৰ গ্ৰামাৰ আৰু এছে ৰচনা ৰিপোৰ্ট ৰাইটিং লেটাৰ ৰাইটিং কোন কেটা কমন আহিব সো মই তোমালোকক সব দেখাই দিম এন্ড সোশ্যাল সায়েন্সৰ কমন মই দি দিম তোমালোকৰ আৰু অলপ লেট হৈ যায় কাৰণ মোৰ টিউচন ক্লাস আছে যে ক্লাস কৰাব যাওগে সেই কাৰণে অলপ লেট হয় ভিডিওবোৰ সো বেনা বাবা হলো মই অতি সোনকালে চেষ্টা কৰি আছো তোমালোকক দিব কাৰণে ঠিক আছে তো ফাৰ্স্ট অফ অল মই দেখাই দি আছো তোমালোকৰ নিশ্চয় সাজেশন আছে সাগে সো সাজেশনত মই দেখাই দি আছো ঠিক আছে তো ফাৰ্স্ট অফ অল মই এটো চেপ্টাৰ লৈছো সাজেশনৰ পৰা লৈ লোৱা তো সাজেশনৰ পৰা মই উইথ দি এনসাৰ লগত দেখাই দি আছো ঠিক আছে ওকে তো সাজেশনখন লৈ লোৱা আৰু চাই দিবা সোৱা মই কোন কেটা দেখাই দি আছো ওকে ফাৰ্স্ট অফ অল তোমাৰ যেটো চেপ্টাৰ আছে হেতু চেপ্টাৰ দেখিও পাইছা দা মিডনাইট ভিজিটৰ তো ফাৰ্স্ট অফ অল আমি দেখাই দিম কোন কেটা ইয়াৰ পৰা ইম্পৰ্টেন্ট হ'ব ওকে ফাৰ্স্টত যেটো কোৱেশ্চন আছে এটো তোমালোকে কোৱেশ্চনটো লিখি লোৱা আৰু এনসাৰটো লিখি লোৱা এটো কমন দিছো মই তোমালোকক 99% ঠিক আছে আৰু এটো 2000 তোমাৰ 18 চনত আহিছিলে হলো এডিশনাল হিচাপে চাই থবা ওপৰ এনসি ঠিক আছে আৰু আগৰ কোৱেশ্চনৰ এনসাৰ খিনি ইয়াত আছে ঠিক আছে আৰু এটো তুমি এডিশনাল হিচাপে লিখি লোৱা মই কমন দিয়া নাই এডিশনাল মানে আইব পৰা চান্স আছে আৰু 17 টো তুমি চাই থবা মানে এডিশনাল ঠিক আছে 17 18 এইবিলাক এডিশনাল হ'ব ঠিক আছে তাৰ পিছত কমন কোন কেটা হ'ব হেতু মই দেখাই দি আছো আৰু 5 নম্বৰ কোৱেশ্চনটো তুমি দুনিয়া কৈ শিকি থৈ দিবা এতিয়া মই এডিশনাল হৈ গল এতিয়া মই কমন খিনি দি আছো সো কমন হ'ব তোমাৰ কোন কেটা এইটো চেপ্টাৰত তোমাৰ ইমান এটা কোৱেশ্চন নাই ইয়াত যেহেতু তো মই কি কৰিম ইয়াত এইটো 2020 চনত আহি গল ঠিক আছে তো ইয়াৰ পৰা তুমি কমন লব পাৰা এইটো 4 নম্বৰটো কমন লৈ লোৱা যেটো 15 আৰু 19 ত আহিছিলে এই কোৱেশ্চনটো কমন লৈ লোৱা ৰবা অলপ ক্লিয়াৰ হোৱা নাই এই কোৱেশ্চনটো ক্লিয়াৰ কমন লৈ লোৱা 2015 আৰু 2019 ত আহিছিলে এটো কমন লৈ লোৱা আৰু এই 5 নম্বৰটো কমন লৈ লোৱা ঠিক আছে তো দুটা কমন লৈলা আৰু ফাৰ্স্টত এটা লৈছিলা আৰু লাষ্টত এটা চাৰিটা কমন হল টোটাল সৰি চাৰিটা নহয় তিনটা হৈছে নেকি চাই লও তো 2016 চনটো এডিশনাল হিচাপে পঢ়ি থবা জানি থবা এন্ড কমন হল তোমাৰ 5 নম্বৰ এন্ড তোমাৰ 4 নম্বৰ ঠিক আছে 5 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু এই দুটা হল এডিশনাল ঠিক আছে আৰু এইপিনে হল কমন এটো হল কমন ওকে এতিয়া আমি নেক্সট চেপ্টাৰ খিনি দেখাই দিও এটো চেপ্টাৰ এথা হৈ গল এতিয়া আছে আমাৰ ফুটপ্ৰিন্টস উইদাউট ফিট ইয়াত কোনটো আহিব মই দেখাই দি আছো ঠিক আছে
আৰু এইবাৰ কোৱেশ্চন ইমান হাত নাহে উজু আহিব তো এডিশনাল হিচাপে তোমালোকে এইখিনি চাই লবা যেনকা 15 চনত আহিছে আৰু 18 চনত আৰু এটো তোমাৰ আহিছে 18 ত এটো এডিশনাল দুটা চাই লবা ইয়াত এনসারও লিখি লবা লাগিলে ঠিক আছে তোমালোকৰ আছে চাগে সাজেশন আৰু যদি নাথাকে তো এনসার কিন লিখি লবা ইয়াৰ পৰা সো আই হোপ দেখি লৈছা আৰু এই কুৱেশ্চনটো তোমালোকে ভালকে শিকি থবা ঠিক আছে এডিশনাল হিচাপে কাৰণ 1 নম্বৰ পৰা দি থাকে ঠিক আছে 1 নম্বৰ কুৱেশ্চনটো ওকে এটো তোমাৰ ইয়াত এনসার ইয়াৰ অলপ থাকি যায় তো লিখি লবা ওকে এতিয়া মই দেখাই দিও নেক্সট কোন কেটা কমন হ'ব ঠিক আছে কমন হল তোমাৰ 5 নম্বৰটো কুৱেশ্চন নম্বৰ 5 এটো কমন লৈ লোৱা হা 15 আৰু 19 ত আহিছিলে এটো কমন লৈ লোৱা ওকে এতিয়া কিছুমান কুৱেশ্চন দেখাই দিম যেটো বহুত ইম্পৰ্টেন্ট হ'ব যে এ কুৱেশ্চন অফ ট্ৰাষ্ট মানে আহিব লগা কুৱেশ্চন দেখাই দিয়াছো কমন ঠিক আছে এটো 2020 চনত আহি গৈছে ঠিক আছে এটো নালাগে তো গতিকে তুমি 2 নম্বৰটো কমন লৈ লোৱা 2 নম্বৰটো এইটো এই কুৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কমন ঠিক আছে তো তাৰ পিছত নেক্সট 3 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চন 99% বা 100% লব পৰা এই দুটা কুৱেশ্চন কাৰণ মোৰ বহুতে হন্তে এই দুটাৰ ওপৰত তো তোমালোকে লিখি লোৱা দেন মই আৰু দুটা দেখাই দিয়াছো লাষ্টত দুটা নহয় আৰু এটা দিয়েছো কমন এটো হল তোমাৰ 4 নম্বৰটো এইটো কুৱেশ্চনটো ধুনিয়াকৈ শিকি থৈ দিবা উইথ এনসার আছে লগত আৰু তোমাৰ এটো হল তোমাৰ 2018 চনত আহিছিলে আৰু এটো হল তোমাৰ 16 আৰু 19 এই 19 চনটো শিকি থৈ দিবা ধুনিয়াকৈ এটো আহিব পাৰে 99% কমন আৰু এটো এডিশনাল হিচাপে শিকি থবা ঠিক আছে তো কমন কিনিও পালা আৰু এডিশনাল কোনখিনি মই চাই থব কৈছো সেইখিনিও পাই গৈছা আশা কৰো তোমালোকে বুজি পাই গৈছা গুটেখিনি তো এটো এতিয়া আমাৰ এটো কিতাবৰ কমন দিয়া শেষ হৈ গল ঠিক আছে তো এটো ভিডিওত মই এটোৰে কমন দিছো দেন তোমালোকৰ মই যিখিনি কমন সোশ্যাল সায়েন্সৰ হক আৰু ইংলিশ আৰু এটা কিতাব থাকি গল সো সেইখিনি মই নেক্সট ভিডিওত দি দিম